নমস্কাৰ ৰোষ্টাৰ ফেমিলি সকল স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে বিকে ৰোষ্টাৰ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে ভিডিঅ'টো মাত্ৰ হাঁহি ধেমালিৰ বাবে বনোৱা হৈছে কোনো যাতে গাত পাতি ইয়াক চিনি পাইছে নহয় ইয়াৰ নাম হৈছে মানে ইউটিউবত ইয়াৰ নামটো আছে ৰিয়েলিষ্টিক আসাম বুলি আৰু ই বুলে আমাক মোটিভেশন দিয়ে আৰে ভাই তই লোকক মোটিভেশন দিয়া আগত ন তোৰ জ্ঞান শূন্যটো বহাই ল আৰু অকল ব্লগ হক বা ৰিলছে হক ই অকল ৰোষ্টাৰ বিলাকক গালি দিবলৈ আহে কাৰণ এই ৰোষ্টাৰ বিলাকক ন বেয়া পায় যেনেকৈ আমাক বেয়া পায় কাৰণ ৰোষ্টাৰ বিলাকে ন অশ্লীল শব্দ ইউজ কৰে আৰু ই নিজকে ভাল বুলি কয় ন নিজে চাওক ই মানে ৰিলস বা ব্লগত কি ভাষা ইউজ কৰে আৰু সেইভাবে ন ইয়াৰ ৰিলস বা ব্লগত মই মুতি দিওঁ এতিয়া ন ই মানুহক মানে মোটিভেশন দিয়া বাদ দি ই ৰোজ কৰিবলৈ ষ্টাৰ্ট কৰিলে ৰোজ মানে এনেকুৱা ৰোজ নহয় য'ত নেকি ৰিলছৰ নিচিনাকৈ বনাই পেলাই আপলোড কৰিব ল'লে আৰু ৰোজ কৰিবলৈ পাইছে কা কেৰিমিনতি আৰে ভাই কেৰিমিনতি আচলতে হয় কোন তই ভালকে জানি ল তাৰ পৰা কেৰিমিনতিৰ ওপৰত ভিডিঅ' বনাবি এই ছোৱালী দুপাত টপা বুঢ়া তই ৰোষ্টাৰ বিলাকক লৈ ইমান কিয় জ্বল ভাই আৰু ভাই শুন তই যে কৈ আছ কেৰিমিনতি আমি চামচা বুলি একচুৱেলি আমি তাৰ চামচা নহয় আমি তাক দিলছে ভাল পাওঁ কেৰিমিনতিক যেনেকৈ দয়া মিষ্টাৰ ৰাজা আদাৰ্ছ মানে ৰোষ্টাৰ সকলোকে মই ভাল পাওঁ আৰু তেনেকৈ ন কেৰিমিনতিক দিলছে ইয়াক ভাল পাওঁ আরে ও ভাই ইনস্টাগ্রামৰ মক্কেল কেইটা কি উল্টা পুল্টা কমেন্ট কৰি আছা মোক কি উল্টা পুল্টা কমেন্ট কৰি আছা আজি মই এসপ্তাহ 10 দিন হল কেৰিমিনতিৰ ওপৰত ভিডিঅ' বনাইছো সেইকেইটা কি মানে সেইকেইটা ততে তাতে লাগি আছা নেকি আৰু বনাম কেৰিমিনতিৰ ওপৰত ভিডিঅ' ঠিক আছে এইটো মোৰ কন্টেন্ট হয় এইটো যদি তোৰ কন্টেন্ট হয় ন তই নিজেই কন্টেন্ট হয় আমাৰ ওচৰত পৰি যাবি কাৰণ কেৰিমিনতিয়ে অসমীয়া বুজি নাপায় নহ'লে তোক দগি ষ্টাইলত বহাই ন ভালকে ফালি দিলেহেঁতেন समझ रहे हो কিবা ভিডিঅ' দিব নোৱাৰে কেৱল উল্টা পুল্টা কমেণ্ট এইবিলাক জেগা অলপ ঘূৰচোন মনটো অলপ ডাঙৰ কৰ মনটো অলপ বিশাল কৰ তেতিয়াই মনটো ডাঙৰ হ'ব নে বাঁহৰ তলত বহি পেলাই উল্টা পুল্টা এতিয়াহে গম পালো মানে তোৰ অকল মনটোহে ডাঙৰ তোৰ তোমালোকে কৈ আছিলে নহয় ৰিয়েলিষ্টিক আছামে ৰিলছ বনাব নাজানে বুলি আৰু এতিয়া ৰিলছ ফালি আছে ৰিয়েলিষ্টিক আছামে এতিয়া ৰিলছৰ ওপৰলৈ যাওঁ পুকুরে নাচিকায় চাঙলে আহিবি ৰাতি মৰমৰে কথা পাতিম হাতত লৈ জঙাই বাতি দুইটা একেবাৰে মিলি গৈছে হাফ পাগল আৰু ফুল পাগল আমাক দেখি মানুহবোৰ কিয় জ্বলে কাৰণ আমি নিজেই মোক দেখি মানুহবোৰ কিয় জ্বলে কাৰণ মই নিজেই জুই নবে চাবি আকৌ কেতিয়াবা নিজকে নিজে জুই জুই বুলি কৈ থাকোনে নিজে জ্বলি যাবি বেছিকে জুই হলেও বেয়া আছে চিয়া আৰু ৰিয়েলিষ্টিক আছাম জংঘলৰ মাজত ও মাই গড জংঘলৰ মাজত কি কৰি আছে ৰিয়েলিষ্টিক আছাম আৰু অসমৰ জংঘলৰ মাজত আছে ৰিয়েলিষ্টিক আছামৰ লগত ঠিকে আছে কিন্তু লাভ নাই কাৰণ তাৰ মনটোহে ডাঙৰ বেলেগ ছোৱালী ধুনীয়া বহুত দেখিছো ইয়াৰ নিচিনা ধুনীয়া ছোৱালী দেখা নাই মানে কি ধৰক ধুনীয়াটো সদায় ধুনীয়াটো প্ৰশংসা কৰিবই লাগিব ভগৱানৰ সৃষ্টি খুব ধুনীয়া চাওক না ধুনীয়া হ'বই না কাৰণ তাই তোৰ লিখীয়া মন ডাঙৰ নহয় হেৰিও ডাঙৰ আছে সেইকাৰণে ধুনীয়া না আৰু তই সেইকাৰণে ধুনীয়া क्या बोला चल चला चलो দাদা সুইমিং কৰি কেনেকুৱা লাগিল মজা লাগিলে একদম বঢ়িয়া লাগিলে আৰু চুইমিঙৰ ভিডিঅ' এটা নিদি না না নিদিওঁ কিয় তই তাইৰ লগত লেংটাকে গা ধুলি সেইটো কাৰণে ভিডিঅ'কেইটা দেখাবলৈ হাক দিছ নে কি আৰু কি জানা নাই ইহঁতে একচুৱেলি চুইমিং কৰাই নাই আৰু ইহঁতৰ এইবিলাক লেবেল কেলা চেল ভুচুৰিকে আৰু গাইজ মানে অহা 8 তাৰিখে যিহেতু আগষ্ট 8 তাৰিখে বিকাশ ভাই বাৰ্থডে আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডি এইটো হয় যদি ইনষ্টাগ্ৰামত চাব বিচাৰে ইনষ্টাগ্ৰামত গৈ ফ'ল'টো কৰি ল'ব আৰু ফেচবুক পেজ এইটো হয় ফেচবুক পেজত গৈ পেলাই ফ'ল'টো কৰি দিব আৰু লগতে মানে থাকিম আৰু একেলগতে ফেমিলি এটা হৈ পেলাই আপোনালোকৰ লগতে ভাল লাগিব যিহেতু মই ফেচবুকতো মোৰ আকৌ এইবিলাক ভিডিঅ' এৰি থাকোঁ ফেচবুকতো চাব পাৰিব আপোনালোকে আৰু ফোনটোত মানে লাইটটো লগাই লৈছোঁ পুৰা গৰমত থাকিব মানে গৰমত ঘামি গৈছোঁ অকণমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো মানে যিমান পাৰে মৰম দিব বুলি আশা থাকিল
আপোনালোকক আৰু আগৰ ভিডিঅ'ত বহুত ধুনীয়া মৰম দিছে আৰু তেনেকৈ যাতে আগলৈকে ছাপোৰ্ট কৰি যায় আৰু আপোনালোকে ছাপোৰ্ট কৰিলে মানে আগবঢ়াই যাব পাৰিম। তেতিয়াহ'লে আজিলৈ বাই, জয় আই অসম।